हेलो फ्रेंड्स मोर चेनेलटिলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি সুজি লাৰু ৰেচিপি লৈ আহিছো। সকলোৱে বনাব জানে কিন্তু সকলোৱে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ। আজি মইনো কেনেকৈ বনালো হেয়া আপোনালোকৰ লগত শেয়াৰ কৰিছো। বলক আজি সুজি নাৰিকলৰ লাৰু বনোৱা আৰম্ভ কৰো। এটা মিডিয়াম সাইজৰ নাৰিকলৰ ওপৰৰ বাকলিটো এৰুৱাই এনেকৈ সৰু সৰুকৈ কাটি লৈছো, তেতিয়া পিচিবলৈ ভাল হয়। এতিয়া এখিনি পিচি লম। এখিনি পিচি ললো। এতিয়া এটা বাটিত উলিয়াই লম আৰু নাৰিকলখিনি মই এটা বাটিত উলিয়াই লৈছো। ইয়াতে চেনি দিম। এটা নাৰিকলৰ কাৰণে মই 1 কাপ চেনি লৈছো আৰু এখিনি ভালকৈ নাৰিকলৰ সৈতে সানি থৈ দিম। প্ৰায় 10 মিনিট মান সানি পেলাই থৈ দিম। এয়া নাৰিকল আৰু চেনি ধুনীয়াকৈ সানি ললো। এতিয়া এখিনি 10-15 মিনিটৰ কাৰণে ঢাকি থৈ দিম। তেতিয়ালৈকে মই সুজিখিনি ভাজি লওঁ। এখন কেৰাহীত 1 চামুচ মানৰ সমান ঘিউ দিছো আৰু ইয়াতে 1 কাপ সুজি দিছো। সুজিখিনি এতিয়া কম জুইত লৰাই ভাজি থাকিব যেতিয়ালৈকে সুজিৰ পৰা এটা ধুনীয়া গোন্ধ নোলায়। বেছি হাই ফ্লেমত ভাজিলে সুজিখিনি সোনকালে ৰঙা হৈ আহিব। যদি আপোনালোকৰ ডাঙৰ সুজিটো হয় তেতিয়াহলে এবাৰমান মিক্সিত মাৰি ল'ব, তেতিয়া মিহি হৈ যাব। এয়া চাওক সুজিৰ কালাৰটো অকণমান চেঞ্জ হৈ আহিছে। এয়া প্ৰায় 10-15 মিনিটৰ পাছত সুজিখিনি কালাৰটো চেঞ্জ হ'ল আৰু সুজিৰ পৰা এটা ধুনীয়া ভজা গোন্ধ আহিছে। তেতিয়ালৈকে ভাজিলে হ'ল আৰু বেছি নাভাজো। আৰু এতিয়া গৰম কেৰাহীত সুজিখিনি থৈ নিদিব। এখন প্লেটলৈ সুজিখিনি লৈ লৈছো। গৰম কেৰাহীত সুজিখিনি থৈ দিলে তলৰ ফালৰ পৰা ৰঙা পৰি আহিব আৰু এয়া নাৰিকল আৰু চেনিখিনিও ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া এখিনি ভাজিব পৰা হৈ গৈছে। ধুনীয়াকৈ চেনিখিনি মিক্স হৈ গৈছে। এতিয়া নাৰিকল আৰু চেনিখিনি ভাজি ল'ম। মই এতিয়ালৈকে গেছ অন কৰা নাই আৰু কেৰাহীখন বেছি গৰম হৈ থাকিলে মানে নাৰিকলখিনি পটককৈ ৰঙা পৰি আহে। সেইকাৰণে মই গেছটো অন কৰা নাছিলোঁ। এতিয়া গেছটো অন কৰিলোঁ। এতিয়া এইখিনি লৰাই ভাজি থাকিম কম জুইত ভাজি থাকিলে লাৰুখিনি খাবলৈও ভাল হয়। মন কৰিব যে নাৰিকল ভজা বাচনটো কোনো ধৰণৰ হালধি ব্যৱহাৰ কৰা নহয়, নহ'লে নাৰিকলখিনি ভাজোতে হালধীয়া নিচিনা হৈ পৰিব। চাফা বাচন এটা ল'ব, তেতিয়াহে নাৰিকলৰ লাৰুখিনি ধুনীয়াকৈ বগা হ'ব। নাৰিকলখিনি ঘনাই লৰাই থাকিব আৰু মাজে মাজে চেক কৰি থাকিব হৈছে নে নাই। নাৰিকলখিনি ভজা হৈছে নে চাবলৈ এনেকৈ হাততে লৈ চাব। যদি আঠা আঠা হৈছে আৰু এয়া দেখিছেনে নাই হোৱা, এইখিনি আৰু ভাজিব লাগিব। এনেকৈ লৰাই চেক কৰি থাকিব। এয়া মই আৰু এবাৰ চাইছোঁ। এয়া হৈছে। ইয়াতকৈ আৰু বেছিকৈ নাভাজোঁ। যেহেতু নাৰিকলৰ লাৰু বনাবলৈ হ'লে ইয়াতকৈ আৰু অলপ ভাজিব লাগিব, কিন্তু চুজি লাৰুত ইমানতে ৰাখিব কাৰণ চুজিখিনিয়ে পানীখিনি এবজৰ্ব কৰিব, নহ'লে লাৰুখিনি টান হ'ব। সেইকাৰণে ইমানতে ৰাখি দিম। এতিয়া মই ইয়াতে 1 কাপ চুজি মিলাইছোঁ। চুজিখিনি একেলগে গোটেইখিনি দি নাই দিয়া, অলপ অলপকৈ দি মিলাইছোঁ। এইখিনি সময়ত অকণমান লৰালৰি কৰিব লগা হয় কাৰণ চুজিখিনি দিয়াৰ পিছত যদি গৰমে গৰমে আমি লাৰুখিনি নবনাওঁ, পিছত বনাবলৈ অসুবিধা হয়। তেতিয়া অকণমান গৰম গাখীৰ কৰি আপোনালোকে লাৰুখিনি ধুনীয়াকৈ বনাই ল'ব পাৰিব। এতিয়া মই এইখিনি মিক্স কৰা হৈ গ'ল। মই 1 কাপ চুজি ব্যৱহাৰ কৰিলোঁ আৰু এতিয়া গৰমে গৰমে এইখিনি লাৰু বনাব লাগিব, নহ'লে ঠাণ্ডা হৈ গ'লে বনাবলৈ অসুবিধা হয়। সেইকাৰণে এইখিনি অকণমান লৰালৰি কৰিব লাগে লাৰুখিনি বনাবলৈ। মোৰ প্ৰথমটো লাৰু ৰেডি হৈ গ'ল। এনেকৈ মই বাকীকেইটা লাৰু বনাই ল'ম। শেষৰ ফালে লাৰুকেইটা বনাবলৈ যদি অসুবিধা হয় তেতিয়া অকণমান গৰম গাখীৰ আপোনালোকে দি লাৰুকেইটা বনাই ল'ব পাৰিব। আৰু এয়া মই একেবাৰে শেষৰ লাৰুটো বনাই আছোঁ। আৰু এনেকৈ বনাই চাব। বেছি টানো নহয়, বেছি কোমলো নহয়। লাৰুখিনি এটা জোখতে হয় আৰু খাবলৈও ভাল হয়। এনেকৈ এবাৰ ট্ৰাই কৰি চাব। আজি ৰেচিপিটো কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই।